এতিয়া উপস্থিত আছোঁ আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত যিটো বৰপেটা ৰোডৰ ওচৰত বিলাসীপাৰা গাঁৱত। ইয়াত আমি মাফুজা ইয়াসমিন নামৰ যিগৰাকী শিশু শিল্পী ইতিমধ্যে ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰথম শ্ৰেণীত পঢ়ি তেখেতৰ যি প্ৰতিভা, গীত গোৱাৰ যি প্ৰতিভা চাই নিশ্চয় যে মনমুগ্ধ হৈছে আৰু বহুতো সঁহাৰি জনাইছে। কেৱল মোবাইলৰ গীত শুনিছে আৰু এই গীতৰ পৰা আকৰ্ষিত হৈ তাৰে এজন স্থানীয় ব্যক্তি শফিকুল ইছলাম ভাইজানে তেখেতক অকণমান শিক্ষা দিছে আৰু সেই শিক্ষাতে তেখেতে অকণমান গীত গাবলৈ চেষ্টা কৰিছে। এইখিনিতে মাফুজা ইয়াসমিনে গোৱা গীতটো পুনৰ শুনিব বিচাৰিছোঁ। তো মাফুজা ইয়াসমিন। पे दिल कुर्बान है वतन महबूब मेरे, तुझ पे दिल कुर्बान है। हम जिएंगे मरेंगे ये वतन तेरे लिए, दिल दिया है जहाँ भी देंगे ये वतन तेरे लिए, दिल दिया है जहाँ भी देंगे ये वतन तेरे लिए, दिल दिया है जहाँ भी देंगे ये वतन तेरे लिए, दिल दिया है जहाँ भी देंगे ये वतन तेरे लिए। তো এইজনেই আছিল মাফুজা ইয়াসমিন। দেখাৰ কথা জানিম। তো তোমাৰ নামটো অকণমান কৈ দিয়াচোন। মাফুজা ইয়াসমিন, হয়, তুমি কোনখন স্কুলত পঢ়া? ডক্টৰ এপিজে আব্দুল কালাম একাডেমি। হয়, তো
বৰপেটা ৰোডত যিখন APJ আব্দুল কালাম ইংলিছ মিডিয়াম একাডেমি আছে তাতে তেখেতে অধ্যয়ন কৰে। তুমি কোন শ্ৰেণীত পঢ়া? 1ত। তোমাক এই গীতবোৰ কোনে শিকাইছে? তেখেতে তোমাক মোবাইলৰ জৰিয়তে শিকাইছে নে নে কৈ কৈ বা মিউজিকৰ জৰিয়তে শিকাইছে? মোবাইলৰ জৰিয়তে শিকাইছে। তুমি ভৱিষ্যত কি হ'বা? গায়ক হ'বা। ভৱিষ্যতত গায়ক হোৱাৰ মন আছে আৰু তেখেতৰ যুৱকৰ যি চিন্তাধাৰা তেখেতক ভালকৈ লিখা পঢ়া কৰাব, লগতে তেখেতক এগৰাকী গায়ক বনাবলৈ তেখেতে ইচ্ছা প্ৰকাশ কৰিছে আৰু মাহফুজা ইয়াছমিনৰ যি সপোন ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে তাৰে কামনা কৰি আজিৰ বাবে ইমানতে সামৰিছোঁ।